নমস্কাৰ মই টিক আৰু সকলোকে আকৌ নতুন ভিডিঅ'লৈ সকলোকে মই একদম স্বাগতম জনাইছোঁ যিহেতু এটা ধান কটা ছিজন আৰু আপোনালোকক এটা ব্লগত মই দেখাইছিলোঁ মানে ধান কটা আৰু এইটো ব্লগ হ'ল মানে একদম বহুত ভাল ব্লগ এটা আহিছে আপোনালোকৰ মাজলৈ আৰু আমি এতিয়া গোটেই তিনিটা আছোঁ আমি এনেকৈ এখন বাইকতে এইটো কাম ভুল বাৰু মানে এখন বাইকত তিনিটা বহাটো কিন্তু আমি এতিয়া গৈ আছোঁ পথাৰলৈ আৰু আমাৰ এওঁলোকৰ বোলে আজি এওঁলোকে বোলে ধান কঢ়িয়াব লাগে দেই আমি এতিয়া ধান কঢ়িয়াব আমি দেখাম এতিয়া আৰু ধান কেনেকৈ বান্ধে তাক দেখাবলৈ চেষ্টা কৰিম আৰু ফুল এনজয় কৰক ভিডিঅ'টো ব্লগ আৰু মই এনেকৈ এইডোখৰতে বহি দিওঁ আৰু এতিয়া আমি গৈ থাকোঁ আৰু ফাইনেলি আহি পাই গ'লোঁ এইখনেই হৈছে দঘৰীয়া আৰু আমাৰ এওঁ দেখিছেনে বিয়া পাতে দেখাই দিছোঁ আৰু এই গৈ আছে আৰু মই এইটো একে যাব লাগিব নামি লৈছোঁ ৰ'ব আৰু সেই কমলা ব্লগটো দেখুওৱা সেই বিশাল পথাৰখন এইখনেই হৈছে আৰু ইয়াতে আমি ধান কঢ়িয়াবলৈ আহিছোঁ ব্লগ চাই থাকক ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে ধান কি মানে সেয়ে বান্ধিছে মানে আপোনালোকে ইয়াত দেখিব পাইছে ধান বান্ধি আছে আমি ওচৰলৈ গৈ এতিয়া ধান কেনেকৈ বান্ধে তাক দেখাবলৈ চেষ্টা কৰিম বলক আৰু আপোনালোকে শিকি যাব আৰু আপোনালোকে ডাঙৰি কেনেকৈ বান্ধে তাক চাই লওক ফাৰ্ষ্ট মানে এনেকৈ দিব লাগে এডাল টমাল আপুনি ডাঙৰি বান্ধিব হ'লে ফাৰ্ষ্ট মানে টমাল এডাল হ'ব লাগিব তাৰপিছত এনেকৈ এমুঠা মানে এটা মুঠি দিলে আৰু এনেকৈ ধান আনি এইটো তুমি এতিয়া মানে কিমান দিছা ধান 400কৈ বান্ধিব ন 400ত কেইটা দিয়ে যে অঁ এঠত 6টাকৈ এতিয়া 4ঠত 24টা আৰু সেই যিটো ধানটো দিব তলত সেইটো সৈতে মানে 25টা হ'ব আৰু বাকীখিনি চাই থাকক এনেকৈ দি থাকিব বান্ধি লোৱা হ'লে কৰিবলৈ বেছি দিন লাগিলে বান্ধি ফাৰ্ষ্ট এনেকৈ পকাব এনেকৈ আনিব এনেকৈ পকাব আৰু এনেকৈ টানিব লাগিব টানি তাৰপৰা আকৌ পকাব লাগিব তাৰপৰা তলত এনেকৈ খচি দিব লাগিব আৰু এইটো আপোনাৰ ডাঙৰি হৈ গ'ল সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান প্ৰথমতে এনেকৈ খুচি ল'ব আৰু খুচি লৈ এনেকৈ মানে আকৌ উলিয়াই দিব লাগিব এনেকৈ আৰু এনেকৈ কৰি আকৌ কৈ দিয়া আৰু আকৌ সোমোৱাই দিব লাগিব একদম এনেকৈ সোমোৱাই দিলে তাৰপিছত এইটো সোমোৱাই দিলে
সেইটো এনেকৈ দাঙি দাঙি আকৌ একদম ধুনীয়াকৈ আকৌ আগলৈ এনেকৈ দি এই যিটো আমি থৈ আহিছিলোঁ নহয় সেইটোত আকৌ এনেকৈ খুচি দিব লাগিব। আৰু এইটো আপোনালোকৰ হৈ গ'ল বিৰিয়াত খুচি ল'লে এতিয়া ডাঙৰি আৰু এনেকৈ খুচি লোৱা হয় ডাঙৰি। এনেকৈ তিনিটা এনেকৈ কৰি আৰু এনেকৈ দাঙি দিয়া হৈ গ'ল আৰু ৰেডি। ব'লক ব'লা ব'লা ব'লা। আৰু এনেকৈ ধান কঢ়িয়াই আছোঁ আৰু ধানবিলাক এনেকৈ 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 লৰিব লাগে, বিৰাট ভাল লাগে। আৰু আমাৰ এওঁ সেনেকৈ গৈ আছে দেখিছে। আৰু এজন এতিয়া নাই অহা, ধান বান্ধি আছে আৰু আহিব আৰু চাই থাকক। এইটো বৰ সহজ কাম বুলি নাভাবিব দেই, যিসকলে কৰে গম পাই যায়। বাকী চাই থাকক ভিডিঅ'টো। এবাৰ একদম কৰিয়ে আমি চাহ খাব পালোঁ। এওঁ এতিয়া চাহ খাই এটালে, মই চাহ খাই আছোঁ আৰু মোৰ আগফালে মানুহটো অকণমান লাহে লাহে খাওঁ। আৰু খতম নেকি? আৰু বাকী চাই থাকক ভিডিঅ'টো। যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি নতুন চেনেলটো যদি নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মানে ক'ব এতিয়া আমি যিহেতু ধান কৰি আছোঁ, কিবা এটা কৈ দিয়া ভিডিঅ'টো। আছে সেইটোৱে আৰু বান্ধিবলগীয়া আছে, কঢ়িয়াবলগীয়া আছে, বান্ধিবলগীয়া আছে, কৰিবলগীয়া আৰু এইফালে আছে আমাৰ এওঁ। বহুত কষ্ট দিয়া হৈছে আজি, বহুত কষ্ট দিয়া হৈছে। মোৰ নিজকে দুখ লাগিছে আজি। এওঁ বান্ধিবলগীয়া হৈছে আৰু কঢ়িয়াবলগীয়া হৈছে। এওঁ দুখ ক'ত কেনেকুৱা ৰঙা বগা হৈছে আপুনি চাওক, আপোনালোকে চাব পাৰিব। আৰু এটা কথা, এওঁ বিয়া কৰোৱা নাই আৰু ছোৱালী বিচাৰি আছে। যদি কোনোবা ছোৱালী চাই আছে প্লিজ ফোন নাম্বাৰটো দিবা। আৰু এওঁ বিয়া এনেকৈ সজাইছে, মানে তেখেতৰ চিন্তা থাকোঁতে কথাটো শুনিয়ে মানে সজোৱালে। আৰু এইখনে হৈছে পথাৰখন। আৰু এই পথাৰ আপুনি আগফালে পথাৰ পাছফালে পথাৰ, কিন্তু ওপৰফালে আকাশ। আৰু এওঁলোক আগত গৈ আছে, এবাৰ লাষ্ট ভাৰ আৰু মই আপোনালোকক কেমেৰা কৰি গৈ আছোঁ। কিন্তু এইবাৰ এইখিনি খেতি নকৰিলে, কাৰ আছিলে জানো নাজানো। কিন্তু এইখন পথাৰত মই ফাৰ্ষ্ট টাইম ধান কঢ়ি আছোঁ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। এইবাৰ লাষ্ট ভাৰ, ইয়াতে ভিডিঅ'টো সামৰণি কৰিব লাগিব, চাই থাকক। আৰু এয়া লাষ্ট ভাৰ। আৰু এইবাৰ মই কোনফালে ল'ম? ইয়াত পালোঁ। এয়া এভাৰ মই আগত ল'ম এভাৰ। আৰু এয়া হৈছে লাষ্ট ভাৰ। আৰু সেইটো ডাঙৰ আৰু ডাঙৰ এওঁলোকে এতিয়া খচিছে। আৰু শেষত এটা কথা ক'ম, যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু বন্ধুবৰ্গত প্লিজ শ্বেয়াৰ কৰি দিব। মানে আজি পথাৰৰ ব্লগ এটা বনাব চেষ্টা কৰিছোঁ আপোনাৰ পথাৰত। আৰু এনেকৈ সদায় চাই যাব ভিডিঅ'। আৰু একো কি ক'ম আৰু, যি ক'ব আছে নেক্সট ব্লগত ক'ম। আজিলৈ মানে ধন্যবাদ। জয় আই অসম।